হেল্ল' বন্ধুসকল, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে ফাৰ্মিং টিপছ 01। আৰু কালি আমি এটা ভিডিঅ' দিছিলোঁ যে সৰু পোৱালিক কেনেকৈ ভেকচিন দিব লাগে, প্ৰথম ড'জ। আৰু আজি আমি আপোনালোকক দেখুৱাম মোৰ আৰু এটা বেচ চলি আছে ইয়াত 500 কুকুৰাৰ। এইটো 4 নম্বৰ ড'জ হ'ব। মানে মোৰ কিবা বেমাৰৰ কাৰণে মোৰ প্ৰথম ড'জটো 2 দিন পিছে মানে আগুৱাই গৈছিল। সেইকাৰণে আজি 32 দিনত মই ইহঁতক 4 নম্বৰ ভেকচিনটো দি আছোঁ, টাইমটো মেনেজিং কৰি। মই এই ভেকচিনটো আপোনালোকক দেখুৱাম। আপোনালোকে বা আমি যিসকল ফাৰ্মাৰ আছোঁ, নতুন ফাৰ্মাৰ, তেখেতে বুজিব নোৱাৰোঁ ভেকচিনটো কি আমি ডাইৰেক্টলি চকুত দিবই লাগে, এইটো কি ইম্পৰ্টেণ্ট আমি পানীত মিহলাই ভেকচিনটো খুৱাব পাৰি। চাওক, প্ৰথমটো কথা হ'ল এটা ড'জটো আপুনি যেনেকৈ পাৰক চকুত বা নাকত দিবই লাগিব। আৰু তাৰ পিছত কথা হ'ল আপুনি যদি বেছি পোৱালি হয়, 500, 700, 1000 বা এনেকুৱা যদি আপোনাৰ বেছি কুকুৰা হয়, সেই ক্ষেত্ৰে আপুনি কৰিব পাৰিব দ্বিতীয়টো ভেকচিনৰ পৰা তৃতীয়, চতুৰ্থ যিটো 3টা ড'জ হ'ব, এই গোটেইখিনি আপুনি পানীত মিহলাই দিব পাৰিব। আৰু পানীত কিমানকৈ দিব, মানে এটা আপোনাৰ 100 ড'জ ভেকচিন কিমান লিটাৰ পানীত আপোনাৰ মিহলাই দিব পাৰিব। চাওক, এইটো ডিপেণ্ড কৰে আপোনাৰ কুকুৰাবিলাকে পানী কিমান খায়। আপোনাৰ কুকুৰাবিলাকে পানী কিমান খায় সেইটোৰ ওপৰত ডিপেণ্ড কৰে এই বস্তুটো। আপুনি যদি এটা ৰুলছ আছে, আপুনি দিব পাৰিব, আপুনি 1 লিটাৰ পানীত 100 ড'জ দিব পাৰিব। কিন্তু যদি আপোনাৰ কুকুৰাবিলাকে বেছি পানী নাখায়, মানে দিনটো বতৰটো অকণমান ডাৱৰীয়া হয় বা দিনটো ঠাণ্ডা হয়, সেইকাৰণে বেছি পানী নাখায়, ইভেন আপুনি দিনত মানে পানীত মিহলাই আহাৰ খুৱাইছিলে, সেইকাৰণে পানী ইমান ৰাতি নাখায়, সেইকাৰণে আপুনি কি কৰিব পাৰিব, 100 ভেকচিন আপুনি 800 মিলিলিটাৰ পানী দিব পাৰিব। মানে 800 গ্ৰাম, যিটো 800 মিলিলিটাৰ আছে, সেইটোত আপুনি 100 ড'জ ভেকচিন দিব পাৰিব। মানে এইটো 200 গ্ৰাম 200 মিলিলিটাৰ শ্বৰ্ট কৰি দিব পাৰিব। আৰু এইটো চাইছেনে, এইটো হ'ল আপোনাৰ যিটো 2 নম্বৰ ভেকচিন হয়, আমি যিটো ইনফেক্টেশ্যনছ বুলি কওঁ, এচিটিউছ বুলি কওঁ, সেইটো বছৰাল, যিটো আপোনাৰ গাম্বুৰু বুলি কওঁ আমি আমাৰ ভাষাত, সেই ভেকচিনটো এইটো। তেনেহ'লে মই ইয়াত মোৰ 500 কুকুৰা আছে, কেইটামান মৰি গৈছে। মই 400 ভেকচিন দিম আৰু মানে পানীটো অকণমান কম কৰি দিম। আজি বতৰটো অকণমান ডাৱৰীয়া আছে, সেইকাৰণে মই আপোনালোক দেখুৱাইছোঁ। প্ৰথমে আপোনালোকে পানীটো অকণমান এনেকৈ জুখি ল'ব। পানীটো বেলেগ দিনা আপুনি যিমানে দিয়ে, এইদিনাখন পানীটো অকণমান জুখি ল'ব। এইটো আমাৰ 3 লিটাৰ চাইজ ডিংকাৰ আছে। ইয়াত মই কি কৰিম, এইটো ভেকচিনটো দি দিম। ভেকচিনটো মই ইয়াত লাহেকৈ দি দিম। যেতিয়া ভেকচিনটো ইয়াত মিহলাই যাব, মানে ভেকচিনটো চাওক, এইটো কিন্তু ভেকচিনৰ পাউডাৰ হয় দেই, চাব আপোনালোকে। পাউডাৰটো যাতে ক'ৰবাত লাগি নাযায়, পানীৰ লগত যাতে মিহলি যায়। হাতখন অকণমান চাফা কৰি ল'লে ভাল হয়, কাৰণ ভেকচিন এইটো, বেলেগ মেডিচিনৰ ক্ষেত্ৰত বেলেগ কথা। এইটো হ'ল আৰু এটা কথা যে আপোনালোকে ভেকচিনটো যেতিয়া দিব, এটা বস্তু খেয়াল ৰাখিব, যদি পানীত মিহলাই ভেকচিনটো দিয়ে, সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব, মানে 1 ঘণ্টা বা 1.5 ঘণ্টা আগৰ পৰা, মানে যেতিয়া ভেকচিনটো দিব তাৰ 1 ঘণ্টা বা 1.5 ঘণ্টা আগৰ পৰা আপুনি মানে পোৱালিবিলাকক মানে পানীখিনি খাবলৈ নিদিব। মানে পানীৰ যিবিলাক পাত্ৰ আছে সেইবিলাক আঁতৰাই দিব, যিবিলাক ডিংকাৰ আছে আঁতৰাই দিব, যাতে অকণমান পিয়াস লাগি যায়, পানীৰ প্ৰয়োজন যাতে হৈ যায়। তেতিয়া কি হ'ব, আপুনি যেতিয়া ভেকচিনটো দিব, প্ৰথম আপুনি ভেকচিনটো দিয়াৰ লগে লগে সিহঁতে মানে মন ভৰাই খাই ল'ব। আৰু যেতিয়া পানীটো মন ভৰাই খাব, তেতিয়া ভেকচিনটো পৰিপূৰ্ণভাৱে তেখেতে পাব। আৰু আপোনাৰ ভেকচিনটো বিফলে নাযায়, তেতিয়াহে আপোনাৰ ভেকচিনটোৱে কাম কৰিব। আপোনাৰ
কোনো ক্ষেত্ৰত কি হয়, যদি আমি পানীখিনি দি থৈ দিওঁ আগৰ পৰাই, তেনেহ'লে আপোনাৰ তেখেতে পানী খাই একদম টুপটুপাল হৈ থাকে, মানে আৰু পানীৰ প্ৰয়োজন নাই। তেতিয়া আপুনি ভেকচিনটো দিয়াৰ পিছত আপুনি চাওক, এইটো ভেকচিন 2-3 ঘণ্টা গুচি যোৱাৰ পিছত আৰু এইটোৰ কোনো কাম নাই। এই ভেকচিনটো 2-3 ঘণ্টা গুচি যোৱাৰ পিছত যদি পানীটো খায়, সেই পানীটো কোনো একশ্যনো নকৰে, ৰিয়েকশ্যনো নকৰে, মানে এনেকুৱা হৈ যাব। আৰু তেতিয়া সেই ক্ষেত্ৰত কোনোবা 2-4টা 5টা 10টা যদি আপোনাৰ 500 মুৰ্গীৰ ভিতৰত 50টামান এৰি যায়, ভেকচিনটো নাখায়, আৰু আগতে যদি ভেকচিনবিলাক খাই থাকে, তেনেহ'লে প্ৰপাৰলি এইটো নহ'ল, কামটো প্ৰপাৰলি নহ'ল। যিটো ভেকচিনৰ কাম সেইটো কিন্তু প্ৰপাৰলি নহ'ল। সেইকাৰণে আপোনালোকে প্ৰথমতে পানীটো আঁতৰাই ৰাখিব, তাৰপিছতহে 1-2 ঘণ্টাৰ পিছত ভেকচিনটো দিব, যাতে ভেকচিনটো দিয়াৰ লগে লগে পানীটো খাই পেলায়। হৈ গ'ল আমাৰ মানে মিঠাই ল'ব, মই আপোনালোক দেখুৱাই আছোঁ। চাওক, ইয়াতো পানী দিয়া আছে, আৰু এইটো আছে। হৈ গ'ল আমাৰ। এতিয়া আমি কি কৰে, ড্ৰিংকাৰবিলাকত পানীবিলাক ভৰাই দিম, এটা মাপমতে ভৰাই দিম পানীবিলাক। বেছি পানী নিদিওঁ আজি, মাত্ৰ 4.5 লিটাৰ বা 5 লিটাৰ পানীত আজি আমি 500 মুৰ্গী খাবলৈ দিম মাত্ৰ। আৰু মই আঁতৰাই ৰাখিছোঁ, আপোনালোকে চাব। এইটো চাওক, আমি পানীখিনি দিলোঁ। এতিয়া চাব আপুনি, লাহে লাহে মুৰ্গীবিলাক আহি যাব, কাৰণ তেখেতে বহুত সময় ধৰি পানী খোৱা নাই, সেইকাৰণে পানীবিলাক খাব আৰু প্ৰপাৰলি ভেকচিনটো হৈ যাব। আৰু আপোনালোকে সদায় আমাৰ চেনেলত যদি ভিডিঅ' দেখি থাকে, তেনেহ'লে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, নিশ্চয় উপকৃত হ'ব। আপুনি আপোনাৰ বন্ধুক উপকৃত কৰিব। আৰু আপুনি যদি নতুন হয় আমাৰ চেনেলত, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। আপোনাৰ যিমানখিনি পাৰোঁ সেৱা আগবঢ়াম। এইটো ভিডিঅ' শেষ কৰিলোঁ, আকৌ আনটো ভিডিঅ'ত আপোনালোকৰ লগত হয়তো দেখা হ'ব।